হাই বন্ধু বান্ধৱীসকল নমস্কাৰ আপোনালোকে ফটোখন চায়ে গম পাইছে চাগে যে মই আজি কি ৰান্ধিবলৈ ওলাইছোঁ হেয়াই থেকেৰা টেঙা আৰু মাছৰ জোল এখন গৰমৰ দিনত টেঙাৰ আঞ্জা এখন খাবলৈ কিমান যে ভাল লাগে নহয় জানো আহকচোন এতিয়া আমি ৰেচিপিটো চাওঁ প্ৰথমে মই মাছ কেইডোখৰমান লৈছোঁ আৰু ইয়াত নিমখ আৰু হালধি দি ভালদৰে সানি দিছোঁ এতিয়া মই এখন ফ্ৰাই পেনত মাছ কেইডোখৰ আৰু আলু দুটা চকলা চকলকৈ কাটি ভাজি লৈছোঁ বনাবলৈ মই কি সামগ্ৰী লৈছোঁ এবাৰ চাওঁ আহকচোন ইয়াত মই এটুকুৰা আদা খুন্দি লৈ তাক এনেদৰে পানীত তিয়াই থৈছোঁ তাৰপিছতে কেইডোখৰমান থেকেৰা টেঙাও এনেকৈ পানীত তিয়াই থৈছোঁ তাৰপিছতে চাওঁ আহকচোন আমি ইয়াক ভাজিবলৈ কি লৈছোঁ প্ৰথমতে মই ইয়াত এটা মিডিয়াম সাইজৰ পিঁয়াজ এনেকৈ কাটি থৈছোঁ আৰু অলপ জলকীয়া আৰু অকণমান মেথি গুটি তাৰপিছতে আমি যোনখিনি মাছ আৰু আলু ভাজিছিলোঁ তেলত সেইখিনি এনেকৈ উলিয়াই লৈছোঁ এতিয়া মই এখন কেৰাহী লৈ ল'লোঁ কেৰাহীখন গৰম হোৱাৰ পাছত তাত অলপমান তেল ঢালি দিছোঁ মাছ আৰু আলুখিনি ভাজোতে যোনখিনি তেল থাকি গৈছিলে তাৰ পৰাই মই ইয়াত তেল দি দিছোঁ প্ৰথমতে তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত মেথি গুটিকেইটা ভাজি দিলোঁ মেথি গুটিকেইটা ৰঙা হোৱালৈকে আমি এনেকৈ ভাজি ল'ম তাৰপিছতে মই কাটি থোৱা কেঁচা জলকীয়াখিনি দি দিম কেঁচা জলকীয়াখিনি দিয়াৰ পাছত আপোনালোকেতো জানে কিমান যে নাকত ধৰে সেইকাৰণে যিমান পাৰে খিৰিকী দৰ্জা খুলিয়ে ৰাখিব এতিয়া মই তেলখিনিত কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ এই পিঁয়াজখিনি যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে ভালকৈ ইয়াক ভাজি দিম পিঁয়াজখিনি ভজা আমাৰ হৈ গৈছে এতিয়া মই ইয়াত এই আলুখিনি মিলাই দিছোঁ আলুখিনি মিলোৱাৰ পাছত মই ইয়াত 1 চামুচ নিমখ দিছোঁ আৰু আধা চামুচ হালধি গুড়ি মিলাই দিছোঁ আলুখিনি যিহেতু মই আগতে ফ্ৰাই কৰিয়ে থোৱা আছিল আৰু সেইকাৰণে মই ইয়াক বৰ বেছি দেৰি ভাজি থকা নাই কাৰণ আলুখিনিটো সিজিয়ে আছে এতিয়া সেইকাৰণে মই ইয়াত থেকেৰা পানীখিনি ঢালি দিছোঁ থেকেৰা পানীখিনি যিহেতু আঞ্জাখনৰ কাৰণে কম হ'ব সেইকাৰণে মই ইয়াত আৰু অকণমান এনেকৈ গৰম পানী মিক্স কৰি দিম এতিয়া মই কেৰাহীত ঢাকনিখন লগাই দিম আৰু আঞ্জাখন অলপ দেৰি উতলিব দিম মই কেইডোখৰমান আলু এনেকৈ ভাঙি দিছোঁ খুব বেছি নহয় 3 ডোখৰ বা 4 ডোখৰ আলুকেইটা ভাঙি দিলে জোলখন অকণমান ডাঠ হয় খাবলৈ তেতিয়া ভাল লাগে আঞ্জাখন হ'বলৈ আৰু 5 মিনিটমান থাকোঁতেনে আদা তিয়াই থৈ দিয়া সেই বাতিটোৰ পৰা আদাখিনি চেপি এনেকৈ উলিয়াই দিম আৰু তাৰ যোনখিনি ৰস থাকি যাব সেইখিনি মই এনেকৈ চব্জিখিনি ঢালি দিম আদাৰ ৰসখিনি দিলে চব্জিখনৰ গোন্ধটো বৰ ধুনীয়া হয় আমাৰ চব্জিখনৰ লাষ্ট পৰ্যায় টেঙা চব্জি যেতিয়া ধুনীয়াকৈ সিজি যায় তেতিয়া ইয়াৰ ৰংটো সলনি হৈ যায় ধুনীয়া এটা হালধীয়া ৰং হয় তেতিয়া আমি গম পাব পাৰোঁ যে টেঙা চব্জি ৰেডি আৰু ইয়াক নমাবলৈ হৈ গৈছে আশা কৰোঁ মোৰ এই চেনেলটো আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব